আজি অসমৰ অন্যতম ভূমিপুত্ৰ মটক জনগোষ্ঠীৰ ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহদেৱৰ ২১৮তম তিৰুভাৱ তিথি। স্বৰ্গদেউজনৰ মৃত্যু তিথি উপলক্ষে আজি এই পবিত্ৰ দিনটোত সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ তিনিচুকীয়াৰ কেন্দ্ৰীয় কাৰ্যালয়ত ৰাজ্যখনৰ পূব প্ৰান্তত সংগ্ৰামৰ ইতিহাসেৰে প্ৰসিদ্ধ বেংমৰা ৰাজ্যৰ প্ৰতিষ্ঠাতা বীৰ পুৰুষ ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহদেৱৰ মৃত্যু তিথি পালন কৰা হয়। সমগ্ৰ বিশ্বতে কৰোনা মহামাৰী চলি থকা হেতুকে আজি অনুষ্টুপীয়াকৈ পালন কৰা হয় এই অনুষ্ঠানটোত সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি স্বৰূপ গোহাঁই, সাধাৰণ সম্পাদক ধৰণী গোহাঁই, তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমৰ গোহাঁই, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল প্ৰতিম নেওগ ডাঙৰীয়া প্ৰমুখ্যে মটক যুৱ ছাত্ৰ সন্মিলনৰ তিনিচুকীয়া জিলা সমিতিৰ বিষয়ববীয়াসকলে এই বীৰজনাক শ্ৰদ্ধাৰে স্মৰণ কৰে। তেখেতৰ আশীৰ্বাদে যাতে আমি আগবাঢ়ি যাব পাৰোঁ, অসম চৰকাৰলৈ আমাৰ বিনম্ৰ অনুৰোধ। এই ৰজাজনৰ প্ৰতি আপোনালোকে যি সন্মান প্ৰদৰ্শন কৰিছে, তাৰ সমান্তৰালভাৱে ৰজাজনৰ যি ঐতিহাসিক সম্পদসমূহ আছে, বেংমৰা ৰাজ্যৰ যি ঐতিহাসিক সম্পদসমূহ আছে, সকলোখিনি সম্পদ যাতে আপোনালোকে সংৰক্ষিত আৰু সুৰক্ষিত কৰি ৰাখে, তাৰ প্ৰতি আমি বিনম্ৰ অনুৰোধ জনাইছোঁ। মটক যুৱ ছাত্ৰ সন্মিলনৰ প্ৰতিখন আঞ্চলিক শাখাই আজি নিজ নিজ অঞ্চলতে অনুষ্টুপীয়াকৈ ৰজাৰ দিৱস পালন কৰিবলগীয়া হৈছে। তাৰ সমান্তৰালভাৱে আমি সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ সমগ্ৰ অসমবাসীকে আমি এটা অনুৰোধ জনাব বিচাৰিছোঁ। এইজনা বীৰ পুৰুষলৈ, স্বৰ্গদেউ সৰ্বানন্দ সিংহলৈ শ্ৰদ্ধা জনাই সকলোৱে যাতে সন্ধিয়া নিজৰ পদূলিত একজিকৈ বন্তি প্ৰজ্বলন কৰিবৰ বাবে আমি অসমবাসী তথা মটক জনগোষ্ঠীৰ প্ৰতিগৰাকী ব্যক্তিকে আমি অনুৰোধ জনাইছোঁ। স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ ২১৮তম মৃত্যু দিৱসৰ আমি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আমি আশা ৰাখিছোঁ আজি মৃত্যু দিৱসৰ তিথিত যি বৃহত্তৰ অসমীয়া জাতিৰ গঠন প্ৰক্ৰিয়াক লৈ কিনি স্বৰ্গদেউ সৰ্বানন্দ সিংহই যি তিনিচুকীয়াৰ যি বেংমৰা ৰাজ্য প্ৰতিষ্ঠা কৰিছিল, আগন্তুক সময়তো যাতে তিনিচুকীয়াত প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজতে সম্বন্ধ যাতে গঢ় লৈ কিনি যে আগন্তুক সময়ত আমাৰ মটক জনগোষ্ঠীয়ে যাতে আগুৱাই নিব পাৰে, লগতে উঠি অহা নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলক লৈ কিনি যাতে মটক জনগোষ্ঠী একত্ৰিতভাৱে আগবাঢ়ি কিনি যাতে আগন্তুক সময়ত তিনিচুকীয়া জিলাত স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ বিষয়ে যাতে ব্যাখ্যা দাঙি ধৰিব পাৰে, তাৰ কাৰণে মই আজি পবিত্ৰ দিনত মই মটক যুৱ ছাত্ৰ সন্মিলনক সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। ঐতিহাসিক তিনিচুকীয়া বেংমৰা ৰাজ্য প্ৰতিষ্ঠাপক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহদেৱৰ ২১৮ সংখ্যক তিৰুভাৱ তিথি উপলক্ষে আমি অসম জাতীয়তাবাদী যুৱ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা আমি তেখেতক গভীৰ শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু আমি ক'ব বিচাৰিছোঁ মটক ৰজাৰ সৰ্বানন্দ সিংহৰ যি আদৰ্শ, যি জাতিপ্ৰেম সকলোৰে প্ৰতি, সকলো জাতি জনগোষ্ঠীৰ প্ৰতি উদ্বুদ্ধ কৰি ৰাখক আৰু অনাগত দিনত প্ৰতিটো জাতি জনগোষ্ঠীক ঐক্যবদ্ধ কৰি যাতে ৰজাজনে বিচৰাৰ ধৰণে এটা ঐতিহাসিক বেংমৰা ৰাজ্য যিদৰে প্ৰতিষ্ঠা কৰিছিল, অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীক ঐক্যবদ্ধ কৰি বৃহত্তৰ অসমীয়া জাতি গঠন কৰাৰ ক্ষেত্ৰত যি আহুপুৰুষাৰ্থ চেষ্টা কৰিছিল, অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীয়ে তেখেতৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ সকলো ৰাইজ ঐক্যবদ্ধ হৈ অনাগত দিনত জাতীয় জীৱনৰ প্ৰতি অহা সংকটৰ সময়ত সকলো ৰাইজ ঐক্যবদ্ধ হৈ ৰজাজনৰ আদৰ্শৰে অনুপ্ৰাণিত হ'বৰ বাবে আমি আহ্বান জনাইছোঁ।